নমস্কাৰ মই মইনা হাজৰিকা কমল এগ্ৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত মে' জুন মাহত আচলতে আমি সকলোৱে বডি খেতি কৰোঁ বা ফেচবিন খেতি এনেধৰণৰ খেতিসমূহ কৰোঁ। আজি আপোনালোকক জনাম বডি খেতিৰ ওপৰত সবিশেষ। আচলতে এবিঘা মাটিত যদি বডি কৰোঁ আমি কিমান টকা লাভ কৰিব পাৰোঁ, কিমান কি খৰচ হয়, আচলতে কি জাতৰ কৰিব তাৰ বিষয়ে আহকচোন অকণমান জানো। আমাৰ এজন কমল এগ্ৰ সদস্যই দেখিবলৈ পাইছে সুন্দৰকৈ পাতসমূহ এনেকৈ আচলতে কাটি আছে। অকণমান জনাওকচোন ৰাইজক। হয়, নমস্কাৰ। এতিয়া বৰ্তমান বাৰিষা ছিজনত যিহেতু বডি মাহৰ চাহিদা বহুত হয়, তাৰ কাৰণে আমি এতিয়া বডি খেতিটো আৰম্ভ কৰিছোঁ। আৰম্ভ মানে কি, আমি এপ্ৰিল মাহতে আমি বডি মাহক দিছিলোঁ। এপ্ৰিলৰ 15 তাৰিখে আমি ইয়াত গুটি দিছিলোঁ। এই দেখা পাইছে এটা ধুনীয়া এটা হাইট লৈছে, চাব পাৰে। এতিয়া মই কাটি আছোঁ, বৰ্তমান পাতবিলাক কাটি আছোঁ। পাতবিলাকনো কিয় কাটিছোঁ মই বিশেষ জনাই দিম আপোনালোকক। আগতে প্ৰথমতে আপুনি কৈ লওক, পাতটো বাৰু ছেকেণ্ডত আহিম আমি। আচলতে এবিঘা মাটিত কিমান টকা খৰচ হয় আৰু কি কি বস্তু প্ৰয়োজন হয় অকণমান জনাওকচোন। হয়, এবিঘা মাটিত আপোনাৰ খৰচ বুলি ক'ব গ'লে মানে প্ৰথম আপোনাৰ গুটি লাগিব। হয়, গুটি লাগিব আপোনাৰ পেকেট হিচাপত 2 পেকেট লাগিব। আপোনালোকে অকণমান হেৰেঙকৈ দিব, কাৰণ চাওক এটা পাত এটা ডিষ্টেঞ্চ মিনিমাম আপোনালোকে 3 ফুট ৰাখিব। যে বেছিকৈ দিলে যে ঘনকৈ দিলে আপোনালোকৰ ভাবিব প্ৰডাকশ্যন বেছি হ'ব, এইটো নহয়। যেতিয়া আপুনি বেছি ঘন হ'ব তেতিয়া প্ৰডাকশ্যনটো কমি যাব। অলপ হেৰেং কৰিব, তেতিয়া আপোনালোকৰ প্ৰডাকশ্যন বাঢ়িব। আৰু লগতে এবিঘা মাটিত বাঁহ লাগিব আপোনাৰ, ধৰি লওক আমাৰ এতিয়া বাঁহৰ ৰেটৰ হিচাপত এতিয়া 100 টকা বাঁহ আমাৰ ইয়াত। 100 টকা হিচাপত আমাৰ ইয়াত নাই বুলিও এবিঘা মাটিত যদি কমকৈ আপুনি লগাব বিচাৰে তেতিয়াহ'লে 30ৰ পৰা 35টা বাঁহ আপোনাৰ লাগিব ইয়াত। আৰু আমি যেনেকৈ ধৰিছোঁ আপুনি দেখিব পাব, এই আমি এনেকৈ খুটি কৰিছোঁ, চাব পাৰে। খুটি কৰিছোঁ এনেদৰে এটা খুটি কৰিছোঁ 5ৰ পৰা 6 ফুট। হয়, 5ৰ পৰা 6 ফুট ওখ। আৰু এইপিনে চাব পাৰে আপুনি 5ৰ পৰা 6 ফুট একেই ডিষ্টেঞ্চ দিছোঁ আমি। 5ৰ পৰা 6 ফুট আপোনাৰ বহল দিছোঁ। আৰু লগতে আমি ওপৰত এডাল এনেকৈ ৰছী বান্ধি দিছোঁ, এই দেখিবলৈ পাইছে, ৰছী বান্ধি দিছোঁ। কিছুমানে এনেকৈ বাঁহো দিয়ে, ধৰি লওক ইয়াত এই ৰছীডালৰ পৰিৱৰ্তে এডাল বাঁহ দিয়ে, কিন্তু আমি বাঁহ দিয়া নাই, আমি ৰছী দিছোঁ। বাঁহ দিলে মানে বেছি খৰচ হয়, আমি ৰছী দিছোঁ ইয়াত। আৰু লগতে এই চাবলৈ পাইছে যেতিয়া আমি ৰছী দিছোঁ, এইবিলাক এনেকৈ বান্ধি দিছোঁ, এইবিলাক আপুনি চাব পাইছে জিগজাগ মেথড বুলি কোৱা হয়। আমি এনেকৈ জিগজাগ সবিশেষ ভিডিঅ' আমাৰ চেনেলতে আছে, আপোনালোকে চাব পাৰে। হয়, জিগজাগ মেথড আমি কৰিছোঁ। আৰু লগতে এয়া আপোনাৰ দেখিব পাইছে, এয়া এমাহ দিনৰ হয় বডি মাহ। এমাহ দিনত ধুনীয়া হাইট লৈছে, ফ্লাৱাৰিং আহি গৈছে আচলতে, দেখিবলৈ পাইছে। ফ্লাৱাৰিঙো হৈছে। হয়, তাৰ অলপ জনাওকচোন, এইটো কি ভেৰাইটি কৈছে এইটো? হয়, এইটো ইষ্ট ৱেষ্ট কোম্পানী আপোনাৰ গ্ৰীণ থাণ্ডাৰ বুলি কোৱা হয়। হয়, তাৰপৰা এই আচলতে এই পাতসমূহ যে কাটিছে, পাতসমূহ কেলৈ কাটিছে অকণমান জনাওকচোন। হয়, পাতসমূহ কাটি দিয়াৰ কাৰণ হৈছে, এই দেখিবলৈ পাইছে পাতসমূহ কিমান ডাঠ হৈ গৈছে, বুঢ়া পাতবিলাক এই দেখিব পাইছে, বুঢ়া পাতবিলাক বহুত ডাঠ হৈ গৈছে। ডাঠ হৈ গ'লে কি হয়, আমি যোনটো ফাৰ্টিলাইজাৰ দিওঁ, এই ফাৰ্টিলাইজাৰটো আপোনাৰ এই বুঢ়া পাতবিলাকে সম্পূৰ্ণ খাই দিয়ে। তাৰ কাৰণে কি হয়, গছজোপা বাঢ়িব নোৱাৰে বা ফুল ফলটো কম লাগে। গতিকে আমি পাতবিলাক কাটি দিওঁ। আৰু লগতে যেতিয়া এইটো আপোনাৰ আমি পোকৰ স্প্ৰে কৰোঁ বা ভিটামিনে মাৰোঁ, যিয়ে নামাৰোঁ, এই আপোনাৰ মেডিচিনটো কম লাগে। লগতে আপোনাৰ পোকৰ পৰিমাণটো কমি যায়। আৰু লগতে গছজোপা সবল হয়, ফুল ফল সোনকালে লাগে। তাৰ কাৰণে আমি পাতবিলাক কাটি দিওঁ। আৰু কিছুমানে ভাবিব পাৰে পাতবিলাক কাটি দিয়ে কিয় কাটি দিয়ে, বা আমাৰ গছজোপা দুৰ্বল হৈ যাব নেকি। আপোনালোকে চাব পাৰে, পাত বুলি নহয়, তলৰ যিবিলাক এনেকুৱা ধৰণৰ দেখাই দিয়ক শাখাবিলাক আছে, এইবিলাক আপোনালোকে এনেদৰে কাটি দিব। তলৰ এইবিলাক কোনো প্ৰয়োজন নাই, এনেদৰে আপোনালোকে ভালদৰে কাটি দিব, যাৰ ফলত মানে গছজোপা সোনকালে ডাঙৰ হ'ব আৰু লগতে ফুল ফলটো সোনকালে লাগিব। আৰু আপোনাৰ যোনটো দিছে আপোনালোকে প্ৰয়োগ কৰা সাৰখিনি ইয়াত এই গছজোপা যাতে ভালদৰে ল'ব পাৰে, সেইকাৰণে আমি পাতবিলাক কাটি দিওঁ। মালচিঙত কিমান টকা খৰচ হৈছে? মালচিং টকা খৰচ বুলি ক'ব গ'লে মালচিং কোম্পানীৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া আমি মালচিং 800 মিটাৰ আমি ইউজ কৰিছোঁ। এবিঘা মাটিত সৰ্বসাধাৰণ আমি 800 মিটাৰ আমাৰ মালচিং ইয়াত প্ৰয়োজন হৈছে। এইটো কিমান মাইক্ৰনৰ মালচিং? হয়, মাইক্ৰন হিচাপত ক'ব গ'লে আপোনালোকক জনাওঁ যে কিছুমান খেতি আছে আপোনাৰ একদম কম সময়ৰ কাৰণে কৰা হয়, যেনেকৈ আপোনাৰ 2 মাহ 3 মাহৰ কাৰণে কৰা হয়। যদি 2 মাহ 3 মাহৰ কাৰণে কৰা হয়, তেতিয়াহ'লে আপোনালোকে 20 মাইক্ৰন ইউজ কৰিব পাৰে। আৰু বডি খেতিটো আমি অকণ লং টাইমলৈকে কৰোঁ, কাৰণ আমি এইটো অলপ মেইনটেনেঞ্চ কৰি ৰাখোঁ। তাৰ কাৰণে অকণ লং টাইম যায়, 5-6 মাহ আমাক গুচি যায়। তাৰ কাৰণে আমি 25 মাইক্ৰন আমি ইউজ কৰোঁ। 25 মাইক্ৰন ইউজ কৰিলে কি হয়, আপোনাৰ গছজোপা ধৰি লওক ইয়াত ধৰক মালচিংখন ভাল হৈ থাকে। কম মাইক্ৰন ইউজ কৰিলে মালচিংটো সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে। গতিকে আমি 25 মাইক্ৰন ইউজ কৰোঁ। আচলতে আপোনালোকে গম পালে। আৰু প্ৰাইচটো আচলতে কৈ দিব নোৱাৰি, কাৰণ
ধৰি লওক আমাৰ ইয়াত বেলেগ হয় আকৌ ধৰি লওক প্ৰাইচটো ক'ব গ'লে মানে এইটো মালচিংটো কোম্পানীৰ ওপৰতো ডিপেণ্ড কৰে কোম্পানী আপুনি মালচিং ইউজ কৰিছে তাৰ ওপৰত আপোনালোকৰ প্ৰাইচটো ডিপেণ্ড কৰিব আমি এইটো আনিছো আচলতে 1500 টকাকে এটা ৰুলত 400 মিটাৰ ন হয় কোম্পানীটোৰ নামটো বাৰু ক'ব নোৱাৰি তেনেকৈ বিশেষকৈ হয় তাৰপিছত ৰছী যে ইয়াত ৰছী বান্ধা হ'ল যে ৰছী কিমান টকা প্ৰয়োজন হ'ল ৰছীটো চাব পাৰে আমি এনেকুৱা ৰছী ইউজ কৰোঁ এনেকৈ ধৰণৰ প্লাষ্টিক ৰছী নাইলৰ ৰছী আমি ইউজ কৰোঁ এনেকুৱা নাইলৰ ৰছী আপোনাৰ ধৰি লওক ইয়াত 1 বিঘা মাটিত 15 পৰা 20 কেজি আপোনাৰ নাইলৰ ৰছী প্ৰয়োজন তাৰপৰা একেবাৰে কৈ দিয়কচোন বাৰু গোটেই হাল বোৱাৰ পৰা ধৰি লৈ সাৰৰ পৰা ধৰি লৈ টোটেল আচলতে এবিঘা মাটিত কিমান টকা খৰচ হয় সম্পূৰ্ণ আপুনি কওকচোন হয় টোটেল বুলি ক'ব গ'লে মানে ধৰি লওক আমি হাল বোৱাৰ পৰা যিখিনি আমি ফাৰ্টিলাইজাৰ দিওঁ বা লগতে আপোনাৰ যিখিনি আমি মেডিচিন ইয়াত ইউজ কৰোঁ ক'ব গ'লে মানে লেবাৰ বাঁহ মালচিং সম্পূৰ্ণ আমি যদি ধৰোঁ তেতিয়াহ'লে আমি প্ৰতি বিঘাত মালচিং যদি ইউজ নকৰোঁ কম খৰচ হয় যদি মালচিং আমি ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ 25,000 পৰা 30,000 টকা এইটো আপোনাৰ খৰচ হয় এবিঘা মাটিত সেইটো ঠাই ভেদে দামবিলাক বেলেগ হয় তেতিয়া কমতো হ'ব পাৰে বা বেছি তাতকৈও বেছি কষ্টও হ'ব পাৰে বেলেগ হ'ব পাৰে ধৰি লওক আমি ইয়াত এটা বাঁহ আমি 100 টকাত কিনিছোঁ আৰু কিছুমানৰ ধৰি লওক ঠাই ভেদে কমো হ'ব পাৰে তাৰ কাৰণে আমি 100 টকা হিচাপত আমি কৈ আছোঁ যে আমি 25,000 পৰা 30,000 টকা আমি এবিঘা মাটিত খৰচ হয় কিন্তু ঠাই ভেদে কমো হ'ব পাৰে আৰু আমাৰ যোনটো লেবাৰ কষ্ট আছে লেবাৰ কষ্টটো ঠাই ভেদে বেলেগ হয় আমাৰ অলপ বেছি কাৰণে আমাৰ লেবাৰ কষ্ট অলপ বেছি হয় তাৰ কাৰণে অকণমান মানে আমাৰ খৰচটো বেছি হয় অকণমান জনাকচোন ধৰি লওক এই কি ফাৰ্টিলাইজাৰ মাৰিব লাগিব বাৰু এই যিটো এতিয়া বেড লগালে নে অলৰেডি ইয়াত ফাৰ্টিলাইজাৰ দিয়া আছে কওকচোন অকণমান হয় অলৰেডি ইয়াত ফাৰ্টিলাইজাৰ দিয়া আছে ফাৰ্টিলাইজাৰ দিয়া আছে মানে ক'ব গ'লে আমি যেতিয়া আমি প্ৰথম হাল বাওঁ হাল বোৱাৰ পাছত যেতিয়া মাটিডৰা ভালকৈ চাহ হোৱাৰ পাছত আমি কি কৰোঁ আমি ইয়াত চুপাৰ হওক গোবৰ সাৰ হওক এনেদৰে আমি ইউজ কৰোঁ আমি বিশেষকৈ আমি গোবৰ সাৰ বেছি ইউজ কৰোঁ গোবৰ সাৰ আৰু লগতে আমি পলুগু যিটো আমাৰ পলু ষ্টেজ হয় আমাৰ ইয়াত পলু খেতি কৰা হয় তাৰ কাৰণে আমি পলুগুটো আমি ইউজ কৰোঁ গতিকে আমি প্ৰথম যেতিয়া হাল বালোঁ যেতিয়া আমি শেষৰ হাল বাম তাৰ আগত আমি এইখিনি বস্তুখিনি ভালকৈ আমি ছটিয়াই ল'ম যেতিয়া ছটিয়াই লোৱাৰ পাছত আমি নেক্সট এবাৰ ভালকৈ হাল বাই পিনি আমি বেড বনাওঁ এনেধৰণে আপোনালোকে দেখিব পাইছে এনেকৈ বেড বনাওঁ আমাৰ এটা চেনেলত ভিডিঅ' দিয়া আছে আমি কেনেদৰে মালচিং পেপাৰ ব্যৱহাৰ কৰোঁ বা আমি কেনেদৰে বেড বনাওঁ তাৰ ওপৰত দিয়া আছে আপোনালোকে গৈ চাই ল'ব পাৰে হয় কথাবিলাক আপোনালোকে জানিলে এনেধৰণে আপোনালোকেও খেতিসমূহ কৰিব পাৰে আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট এটা নিশ্চয় কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব